নমস্কাৰ মই বিষ্ণুদেৱ শৰ্মা ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ পোষণ অভিযান লখিমপুৰ পোষণ অভিযান লখিমপুৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি কমকেয়াৰ এপ্লিকেশ্যনটোৰ বিষয়ে শিকিম গতিকে আপোনালোকে যেটো মোবাইল পাইছে স্ক্ৰিনখন অন কৰাৰ পাছত যেতিয়া স্ক্ৰিনখনৰ তলৰ ফালৰ পৰা ওপৰ ফাললৈ স্ক্ৰল কৰিব বা টাচ কৰিব তেতিয়া হলে আপোনাৰ এখন নতুন উইন্ডো খোলা যাব আৰু তাতে এনে ধৰণে কমকেয়াৰ এপ্লিকেশ্যনটো দেখিবলৈ পাব আৰু ইয়াতে টাচ কৰিলে এপ্লিকেশ্যনটোৰ ভিতৰত আমি সোমাব পাৰিম ইয়াতে টাচ কৰিছো মই এতিয়া এখন উইন্ডোত দেখাইছে যে ইউজাৰ নেম আৰু পাছৱৰ্ড দি আমি লগইন কৰিব পাৰো আৰু যেহেতু আমি নতুনকৈ শিকিছো গতিকে ওপৰৰ সোঁফালে থকা ডট তিনিটা টাচ কৰিম আৰু ইয়াতে টাচ কৰিলে আমি প্ৰেক্টিছ মোডত কাম কৰিব পাৰিম বা ডেমো মোডত কাম কৰিব পাৰিম গতিকে ইয়াতে এই সোঁফালে ওপৰত যি তিনিটা ডট চিন আছে সো ইয়াতে আমি টাচ কৰিব লাগিব এতিয়া ইয়াতে চাৰিটা অপচনছ দেখা গৈছে যে প্ৰেক্টিছ মোডত সোমাওক ICDS কেছৰ বিষয়ে প্ৰয়োজনীয় অনুমোদন পোৱা গৈছে সেটিংছ সলনি কৰক আৰু এতিয়া আমি প্ৰেক্টিছ মোডত সোমাওক ইয়াতে টাচ কৰিব লাগিব ইয়াতে এটা মেসেজ আহিছে অনুশীলন মোডৰ সেটিংস You have logged into Comcare in practice mode. Practice mode is for testing and practice only. Forms submitted in practice mode will be ignored by Comcare HQ. মানে practice mode জমা কৰা ফৰ্মবোৰ উপেক্ষা কৰা হ'ব ইয়াতে ঠিক আছে সোঁফালে তলত যে আছে ইয়াতে ঠিক আছে টাচ কৰিব লাগিব আৰু নতুন এখন উইন্ডো খোল খাব এতিয়া ইয়াতে দেখিছে যে ওপৰ ফালে ICDS কেছ ডেমো লিখা আছে আৰু তলৰ ফালে ICDS কেছ ডেমো অভিযান চলক অনুশীলন কৰা তথ্য সাৰ্ভাৰত জমা কৰক আৰু অনুশীলন মোডত লগ আউট হোক এই তিনিটা অপচনছ আহিছে গতিকে যেতিয়াই আপোনালোকে প্ৰেক্টিছ কৰিব তেতিয়া চাব যে ইয়াতে ICDS কেছ ডেমো ওপৰৰ ফালে আহি থাকে আৰু ইয়াতে ICDS কেছ ডেমো অভিযান চলক ইয়াতে আমি টাচ কৰিব লাগিব এই এপ্লিকেশ্যনটোৰ ভিতৰত আমি টোটেল পৰিয়াল ব্যৱস্থাপনা সেৱা প্ৰতিদিনৰ পৰিপূৰক খাদ্য গৃহ পৰিদৰ্শন সূচী বৃদ্ধি নিৰীক্ষণ ঘৰলৈ নিয়া খাদ্য সেৱা পাবলগীয়া তালিকা অংগনবাড়ী কেন্দ্ৰ পৰিচালনা সমিতি মাহেকীয়া অগ্ৰগতিৰ খাতিয়ানৰ তালিকা কিশোৰী ছোৱালী আৰু সমূহীয়া অনুষ্ঠান এই মডুল কেইটা বা ফৰ্ম কিখন আমি ইয়াতে বিচাৰি পাওঁ আৰু প্ৰথমে আমি এটা নতুন পৰিয়াল পঞ্জীকৰণৰ বাবে ওপৰত থকা যেটো পৰিয়াল ব্যৱস্থাপনা সেৱা আছে ওপৰত এটা ঘৰৰ সিন আছে বা এটা ঘৰৰ ছবি আছে গতিকে ইয়াতে আমি টাচ কৰি আমি নতুন পৰিয়ালৰ পঞ্জীকৰণ কৰিব পাৰো গতিকে ইয়াতে আমি টাচ কৰিব লাগিব এতিয়া ইয়াতে মই আগতে পৰিয়াল এড কৰা আছে বা সংযোজন কৰা আছে গতিকে ইয়াতে যিকিটা পৰিয়ালৰ নাম সংযোজন কৰা আছে বা পঞ্জীয়ন কৰা আছে সেই পৰিয়াল কেইটাৰ নাম আৰু পঞ্জীকৰণৰ তাৰিখ আমাৰ ইয়াতে দেখাই আছে গতিকে দত্ত ফ্যামিলি দত্ত বৰা ফ্যামিলি হাজৰিকা ফ্যামিলি আৰু কলিতা ফ্যামিলি আৰু পঞ্জীকৰণৰ তাৰিখ ইয়াতে আহি আছে এতিয়া যেতিয়া আমি নতুনকৈ এটা পৰিয়াল পঞ্জীকৰণ কৰিবলৈ যাম প্ৰথমে আমি ইয়াতে চাব লাগিব যে পৰিয়ালটো আগতে পঞ্জীকৰণ কৰা আছে নেকি আৰু যদি নাই তেতিয়াহে আমি পৰিয়ালটোৰ নতুন পঞ্জীকৰণ কৰিম গতিকে আমি নতুন পৰিয়াল পঞ্জীকৰণ ইয়াতে টাচ কৰিব লাগিব এতিয়া এপ্লিকেশ্যনে পৰিয়ালটোক 7A নম্বৰটো নিৰ্দিষ্ট কৰি দিছে যেহেতু মই ইয়াৰ আগতে পৰিয়াল সংযোজন কৰা আছে হেতু কাৰণে এটো মোৰ 7 নম্বৰ সংযোজন গতিকে এই নম্বৰটোক নিৰ্দিষ্ট কৰি দিছে যদি আপোনালোকে প্ৰথমটো পৰিয়াল সংযোজন কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকৰ ইয়াতে নাম্বাৰটো 1 আহি থাকিব এতিয়া পাছৰ পেজখনত বা নেক্সট উইন্ডোখনত যাবৰ কাৰণে আমি সোঁফালে যেটো কাৰ্চিন আছে ইয়াতে আমি টাচ কৰিব লাগিব তাৰ আগত আৰু এটা কথা কৈ থওঁ যে এপ্লিকেশ্যনে পৰিয়ালটোক 7A নম্বৰটো নিৰ্দিষ্ট কৰি দিছে ইয়াতে যি লিখা আছে বা যেটো বাক্য লিখা আছে সেই বাক্যটোক আমি শুনিব পাৰো সোঁফালে যেটো আমাৰ প্লে বাটন আছে ইয়াতে আমি টাচ কৰিলে সেই বাক্যটো আমি শুনিব পাৰো মই টাচ কৰি এবাৰ দেখাই দিছো এপ্লিকেশ্যনে পৰিয়ালটোক এই নম্বৰটো নিৰ্দিষ্ট কৰি দিছে ঠিক আছে এতিয়া আমি আগুৱাই যাবৰ কাৰণে সোঁফালে থকা কাৰ্চিনটোত টাচ কৰিব লাগিব
পৰিয়ালটোক এটা টেগ দিয়ক যাতে সহজতে এই পৰিয়ালটোক মোবাইল এপ্লিকেশ্যনত আপুনি বিচাৰি পাব পাৰে গতিকে পৰিয়ালটোৰ এটা আমি টেগ দিব লাগিব বা এটা নাম দিব লাগিব বা তেওঁৰ উপাধিটোৰ সৈতে আমি এটা নাম দিম যে সাপোজ বৰুৱা ফ্যামিলি এতিয়া আমি নেক্সট পেজটো যাবৰ কাৰণে ওপৰফালে থকা কাৰ্চিনটোত পুনৰ টাচ কৰিব লাগিব আৰু যদি আমি বাওঁফালে থকা কাৰ্চিনটোত টাচ কৰোঁ তেতিয়াহ'লে আমি পিছুৱাই যাম বা এতিয়া আমি যিখন পেজ পাই আহিছিলোঁ সেই পেজখনলৈকে গৈ পাম আৰু যদি আমি সোঁফালে থকা কাৰ্চিনটোত টাচ কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰৱৰ্তী পেজখনলৈ যাব পাৰোঁ আপুনি এই পৰিয়ালটোৰ ঘৰত বৰ্তমান সময়ত উপস্থিত আছেনে যদি আপুনি উপস্থিত নাথাকে ইয়াতে নহয় টাচ কৰিব আৰু যদি উপস্থিত হয় তেতিয়াহ'লে হয় টাচ কৰি আগুৱাই যাব আৰু ইয়াতে টাচ কৰাৰ পাছত নীলা চিন এটা আহি যাব সাৰ্কেলটোৰ ভিতৰত এটা নীলা চিন দেখা পাব তেতিয়া আপোনাৰ বস্তুটো সিলেক্ট হৈছে বুলি আপুনি নিশ্চিত হ'ব আৰু সোঁফালে থকা ওপৰফালে সোঁ চাইডে থকা যিটো কাৰ্চিন আছে তাতে টাচ কৰি আগুৱাই যাব এতিয়া জাতি চিনাক্তকৰণ যিটো পৰিয়ালক আপুনি এড কৰিলে সেই পৰিয়ালটোৰ ইয়াতে জাতিটো আপুনি নিৰ্বাচন কৰিব লাগিব বা চিনাক্তকৰণ কৰিব লাগিব যে কি জাতিৰ হয় তেওঁলোক মই ধৰিছো ইয়াতে অন্যান্য আৰু আগুৱাই যাম ইয়াতে ধৰ্ম চিনাক্তকৰণ হিন্দু ইছলাম খ্ৰীষ্টিয়ান শিখ জৈন বৌদ্ধ পাৰ্চী অন্যান্য ইয়াতে মই হিন্দু ধৰ্ম সিলেক্ট কৰিম আৰু আগুৱাই যাম এতিয়া যিটো পৰিয়াল এড কৰা হ'ল সেই পৰিয়ালটোৰ দৰিদ্ৰ সীমাৰেখাৰ তলত নেকি নে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত বা জনা নাযায় সেইটো ইয়াতে টিপ মাৰ্ক কৰিব লাগিব যদি দৰিদ্ৰ সীমাৰেখাৰ ওপৰত হয় দৰিদ্ৰ সীমাৰেখাৰ ওপৰত এই এৰিয়াখিনিত টাচ কৰিলে নীলা চিনটো আহি যাব আৰু সিলেক্ট হোৱা দেখাব আৰু আপুনি সো সাইডে থকা বাটনটোত ক্লিক কৰি আগুৱাই যাব পাৰিব ধন্যবাদ এতিয়া আপুনি পৰিয়ালৰ সদস্যসকলৰ নাম এই পৰিয়ালত অন্তৰ্ভুক্ত কৰিব পাৰে বৰুৱা ফ্যামিলি এতিয়া বৰুৱা ফ্যামিলি নামৰ এটা আমি পৰিয়ালটোক টেগ দিয়া হৈ গ'ল আৰু এতিয়া আমি পৰিয়ালটোৰ সদস্যসকলৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰোঁ এতিয়া আগুৱাই যাবৰ কাৰণে আকৌ ওপৰৰ সো সাইডে থকা কাৰ্চিনটোত আমি টাচ কৰিব লাগিব পৰিয়ালটোত নতুন সদস্য যোগ কৰক ইয়াতে টোটেল 3টা অপচনছ আছে যে পিছুৱাই যাওক মানে আগৰ পেজখনত আমি ঘূৰি যাব পাৰোঁ নেক্সট যোগ নকৰিব সু সাইডে থকা কাৰ্চিনটোত যোগ নকৰিব বুলি দিয়া আছে আৰু মাজত আছে নতুন সদস্য যোগ কৰক গতিকে আমি নতুন সদস্য যোগ কৰিবৰ কাৰণে যোগ চিনটোত আমি টাচ কৰিব লাগিব এই সদস্যজনৰ আধাৰ কাৰ্ড আছে নেকি যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে হয় টাচ কৰিব আৰু যদি নাই নহয় টাচ কৰিব মই এতিয়া নহয় টাচ কৰি আগুৱাই যাম পৰিয়ালটোৰ সদস্যৰ জনৰ এই আধাৰ নম্বৰ আছেনে এই সদস্যজনৰ আধাৰ নম্বৰ আছেনে যদি আছে হয় টাচ কৰিব আৰু যদি নাই নহয় টাচ কৰিব আৰু আগুৱাই যাব পৰিয়ালৰ সদস্যজনৰ নাম ভৰাওক অনুগ্ৰহ কৰি সম্পূৰ্ণ নাম ভৰাওক ইয়াতে মই নাম ভৰাইছো ৰঞ্জিত বৰুৱা নেক্সট সদস্যজনৰ জন্মৰ তাৰিখ উপলব্ধ হয়নে যদি হয় তেতিয়াহ'লে হয় টাচ কৰিব আৰু ওপৰফালে আগুৱাই যাব এতিয়া ইয়াতে এখন ওপৰফালে ক্যালেন্ডাৰৰ ছবি দেখাইছে আৰু ইয়াতে জন্মৰ তাৰিখ দিবৰ কাৰণে আহিছে যদি ধৰা হ'ল যে ৰঞ্জিত বৰুৱা যিজনৰ নাম আমি ললো সেই তেওঁৰ জন্মৰ তাৰিখ হৈছে ধৰা হ'ল 20 মাৰ্চ 1984 গতিকে আমি ইয়াতে ওপৰৰ ফালৰ পৰা তলৰ ফাললৈ যদি টাচ কৰোঁ তেতিয়াহ'লে আমি পিছুৱাই যাব পাৰিম ধৰি লওক এইটো 2013 2012 ওপৰৰ ফালৰ পৰা তলৰ ফাললৈ টাচ কৰিলে 2011 10 9 এনেকৈ আমি পিছুৱাই গৈ থাকিব পাৰিম আৰু তলৰ পৰা ওপৰৰ ফাললৈ যদি আমি টাচ কৰোঁ তেতিয়াহ'লে আমি 2014 2015 2016 এনেকৈ আমি আগুৱাই যাব পাৰিম গতিকে এতিয়া আমি চনটো বিচাৰিব লাগে 1984 চন গতিকে আমি ওপৰ ফালৰ পৰা তলৰ ফাললৈ টাচ কৰিব লাগিব 1984 চন বিচাৰি পাইছো আৰু ইয়াতে 20 মাৰ্চ মই ধৰা হৈছিলে যে মাৰ্চ মাহটো বিচাৰিম আৰু তাৰিখটো বিচাৰিছো 20 মাৰ্চ 1984 চন এতিয়া আমি আগুৱাই যাবৰ কাৰণে পুনৰ সু সাইডে থকা কাৰ্চিনটোত
টাচ কৰিব লাগিব। বয়স 36 বছৰ আৰু 3 মাহ আগুৱাই যাম। ইয়াতে লিংগ সিলেক্ট কৰিবৰ কাৰণে আছে মহিলা, পুৰুষ আৰু অন্যান্য, গতিকে আমি পুৰুষ সিলেক্ট কৰি আগুৱাই যাম। বৈবাহিক স্থিতি অন্যান্য বা বিবাহিত যিটো হয় এইটো টাচ কৰি পেলাই নেক্সট আগুৱাই যাম। মই ইয়াতে বিবাহিত টাচ কৰিছোঁ। নেক্সট বিবাহৰ সময়ত বয়স ধৰা হ'ল বিবাহৰ সময়ত বয়স তেখেতৰ 31 বছৰ আগুৱাই যাম। এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি? যদি বিশেষভাৱে সক্ষম হয় তেতিয়াহ'লে হয় টাচ কৰি আগুৱাই যাব লাগিব, আৰু যদি নহয় টাচ কৰি আগুৱাই যাব লাগিব। এই সদস্যজন এই অংগনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে? হয়, আগুৱাই যাম। আপুনি এতিয়ালৈকে তলৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰিলে। ৰঞ্জিত বৰুৱা। যদি আপুনি সকলো সদস্যৰ নাম পঞ্জীয়ন সম্পূৰ্ণ কৰিলে তেনেহ'লে ভৰ্তি নকৰিব নিৰ্দেশটোক নিৰ্বাচন কৰক। যদি আপুনি অতিৰিক্ত সদস্যৰ নাম এই পৰিয়ালটোত পঞ্জীয়ন কৰিব বিচাৰে তেনেহ'লে নতুন সদস্য ভৰ্তি কৰক নিৰ্দেশটোত সুনিশ্চিতভাৱে নিৰ্বাচন কৰক। নেক্সট ইয়াতে আহিছে যে নতুন সদস্য যোগ কৰক। পিছুৱাই যাওক, নতুন সদস্য যোগ কৰক আৰু যোগ নকৰিব। পিছুৱাই যাবৰ কাৰণে বাওঁ চাইডে থকা কাৰচিনটো আছে, আৰু আগুৱাই যাবৰ কাৰণে বা যোগ নকৰিবৰ কাৰণে সোঁফালে থকা কাৰচিনটোত টাচ কৰিব লাগিব। আৰু যদি নতুন সদস্য যোগ কৰে আপুনি তেতিয়াহ'লে ইয়াতে নতুন সদস্য যোগ কৰক এই যোগ চিনটোত টাচ কৰিব লাগিব। এতিয়া এই সদস্যজনৰ আধাৰ কাৰ্ড আছেনে? নাই, আগুৱাই যাম। এই সদস্যজনৰ আধাৰ নম্বৰ আছেনে? নাই, আগুৱাই যাম। পৰিয়ালৰ সদস্যজনৰ নাম ভৰাওক। অনুগ্ৰহ কৰি সম্পূৰ্ণ নাম ভৰাওক। অঞ্জনা বৰুৱা। আগুৱাই যাম। সদস্যজনৰ জন্মৰ তাৰিখ উপলব্ধ হয়নে? হয়, আগুৱাই যাম। জন্মৰ তাৰিখ ধৰা হ'ল অঞ্জনা বৰুৱাৰ জন্মৰ তাৰিখ 1987 চনৰ 5 মে বা 6 মে। 6 মে দি দিম, গতিকে ইয়াতে 1987 চনটো বিচাৰিম। চিলেক্ট কৰা হৈ গৈছে 6 মে 1987। এতিয়া আগুৱাই যাম। বয়স 33 বছৰ আৰু 2 মাহ আগুৱাই যাম। মহিলা টাচ কৰিম আৰু আগুৱাই যাম। বৈবাহিক স্থিতি বিবাহিত টাচ কৰিম আৰু আগুৱাই যাম। বিবাহৰ সময়ত বয়স ধৰা হ'ল বিবাহৰ সময়ত বয়স আছিল 28 বছৰ আগুৱাই যাম। অঞ্জনা বৰুৱাৰ মোবাইল ফোন নম্বৰ উপলব্ধ নে? যদি উপলব্ধ হয় টাচ কৰিব, আৰু নেক্সট স্ক্ৰীনখনত আপোনাৰ মোবাইল নম্বৰটো দিবৰ কাৰণে আহিব, আৰু যদি উপলব্ধ নহয় টাচ কৰি পেলাই আগুৱাই যাব লাগিব। এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি? যদি আছে হয় টাচ কৰিব লাগিব, আগুৱাই যাব লাগিব, আৰু যদি নহয় টাচ কৰি আগুৱাই যাম। যিহেতু মই হয় টাচ কৰি আগুৱাই আহিছোঁ, গতিকে বিশেষভাৱে সক্ষমতাৰ প্ৰকাৰটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব লাগিব। শাৰীৰিকভাৱে সক্ষম নেকি, বা মানসিক, দৃষ্টিহীন, শ্ৰৱণ, কথন বা অন্যান্য। ধৰি লৈছোঁ মই শ্ৰৱণটোত মই চিলেক্ট কৰিছোঁ আৰু আগুৱাই যাম। এই সদস্যজন এই অংগনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে? হয়, আগুৱাই যাম। সদস্যজনৰ বা অঞ্জনা বৰুৱাৰ RCH-ID আছেনে? RCH-ID মানে হ'ল ৰিপ্ৰডাক্টিভ এণ্ড চাইল্ড হেল্থ। এই কাৰ্ডখন হেল্থৰ ফালৰ পৰা দিয়ে, হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। যদি RCH-ID আছে হয় টাচ কৰিব লাগিব, আৰু RCH-IDটো ইয়াতে ভৰাব লাগিব। মই এতিয়া নহয় টাচ কৰি আগুৱাই যাম। আপুনি এতিয়ালৈকে তলৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰিলে। ৰঞ্জিত বৰুৱা, অঞ্জনা বৰুৱা। যদি আপুনি সকলো সদস্যৰ নাম পঞ্জীয়ন সম্পূৰ্ণ কৰিলে তেনেহ'লে ভৰ্তি নকৰিব নিৰ্দেশটোত নিৰ্বাচন কৰক। আৰু যদি আপুনি অতিৰিক্ত সদস্যৰ নাম এই পৰিয়ালটোত পঞ্জীয়ন কৰিব বিচাৰে তেনেহ'লে নতুন সদস্য ভৰ্তি কৰক নিৰ্দেশটোক সুনিশ্চিতভাৱে নিৰ্বাচন কৰক। নেক্সট নতুন সদস্য আমি যোগ কৰিম।
আধাৰ কাৰ্ড নাই বুলি ইয়াতে মই সিলেক্ট কৰি দিছো আৰু পৰিয়ালৰ সদস্যজনৰ নাম দিছো সাপোজ বিদিশা বৰুৱা এতিয়া আগুৱাই যাম জন্মৰ তাৰিখ ধৰা হল তেওঁৰ জন্মৰ তাৰিখ উপলব্ধ নহয় তেতিয়া আমি নহয় টাচ কৰিম আৰু আগুৱাই যাম ইয়াতে দিছে যে বয়স বছৰত ভৰাওক যদি সদস্যজন এবছৰতকৈ কম বয়সৰ হয় তেতিয়া হলে শূন্য ভৰাওক যদি এবছৰতকৈ বেছি হয় তেতিয়া হলে তেওঁৰ কেইবছৰ হৈছে বয়সটো আমি ভৰাব লাগিব ধৰা হল 3 বছৰ হৈছে নেক্সট সদস্যগৰাকী 3 বছৰ আৰু কিমান মাহ বয়সৰ মাহটো ভৰ্তি কৰক ইয়াতে যেটো খালি ঠাই আহি আছে ইয়াতে আমি তেওঁৰ মাহটো ভৰ্তি কৰিব লাগিব ধৰা হল তেওঁৰ 3 বছৰ 2 মাহ নেক্সট যেহেতু বিদিশা বৰুৱা আমি নাম দিছিলো গতিকে মহিলাত সিলেক্ট কৰিছো আৰু আগুৱাই যাম এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি নহয় আগুৱাই যাম অঙ্গনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে হয় আগুৱাই যাম বিদিশা বৰুৱাৰ RCH ID আছে নেকি নাই আগুৱাই যাম বিদিশা বৰুৱাৰ MCTS ID আছে নে যদি MCTS ID আছে তেতিয়া হলে হয় টাচ কৰি ইয়াতে ভৰাব লাগিব আৰু যদি নাই নহয় টাচ কৰি আগুৱাই যাব লাগিব MCTS ID মানে হৈছে মাদাৰ এণ্ড চাইল্ড ট্ৰেকিং সিস্টেম নেক্সট আপুনি এতিয়ালৈকে তলৰ সদস্যসকলৰ নাম পঞ্জীয়ন কৰিছে আগৰ দৰেই মেছেজটো আহিছে আৰু আমি আগুৱাই যাম আমি আৰু এজন সদস্যৰ তথ্য ইয়াতে যোগ কৰিম তাৰ কাৰণে আমি যোগ চিনটোত টাচ কৰিম নেক্সট নাম সাপোজ প্ৰকাশ বৰুৱা আগুৱাই যাম ধৰা হল নৱেম্বৰ মাহৰ 15 তাৰিখে প্ৰকাশ বৰুৱাৰ জন্ম হৈছিল গতিকে ইয়াতে জন্মৰ তাৰিখটো দি পেলাই আমি আগুৱাই যাম বয়স 0 বছৰ আৰু 7 মাহ পুৰুষ আগুৱাই যাম এই সদস্যজনৰ কোনো ধৰণৰ বিশেষভাৱে সক্ষমতা আছে নেকি নহয় টাচ কৰিম আগুৱাই যাম এই সদস্যজন এই অঙ্গনবাড়ী এলেকাৰ স্থায়ী বাসিন্দা হয়নে হয় আগুৱাই যাম RCH ID উপলব্ধ নহয় MCTS ID উপলব্ধ নহয় টাচ কৰি মই আগুৱাই যাম গতিকে মোৰ পৰিয়ালৰ সদস্যসকলৰ ৰঞ্জিত বৰুৱা অঞ্জনা বৰুৱা বিদিশা বৰুৱা প্ৰকাশ বৰুৱা এই চাৰিটা নাম মোৰ ভৰুৱা হৈ গৈছে গতিকে মই আৰু নতুন পঞ্জীয়ন নকৰো বা নতুন নাম সংযোজন নকৰো গতিকে আগুৱাই যাম আৰু ইয়াতে যোগ নকৰিব ইয়াতে টাচ কৰিম এতিয়া ইয়াতে এটা কোৱেশ্চন আহিছে যে বিদিশা বৰুৱাৰ এই সদস্যগৰাকীৰ মাতৃ এই পৰিয়ালটোত আছে নে যদি আছে টাচ কৰিলে তলৰ ফালে মাতৃ অঞ্জনা বৰুৱা হয় নে নহয় টাচ কৰিবলৈ ইয়াতে চিনটো আহে আৰু অঞ্জনা বৰুৱা টাচ কৰি পেলাই আমি আগুৱাই যাম তাৰ পাছত আহিছে বিদিশা বৰুৱাৰ এই সদস্যগৰাকীৰ পিতৃ এই পৰিয়ালটোত আছে নে আছে ৰঞ্জিত বৰুৱা আগুৱাই যাম প্ৰকাশ বৰুৱাৰ এই সদস্যগৰাকীৰ মাতৃ এই পৰিয়ালটোত আছে নে আছে অঞ্জনা বৰুৱা ঠিক তেনেকৈ পিতৃও আছে ৰঞ্জিত বৰুৱা আগুৱাই যাম অঞ্জনা বৰুৱাৰ স্বামী এই পৰিয়ালটোত আছে নে যদি আছে তেতিয়া হলে ইয়াতে টাচ কৰিব নাথাকিলে নাইট টাচ কৰিব আৰু যদি মৃত্যু হৈছে তেতিয়া হলে ইয়াত মৃত্যুত টাচ কৰি আগুৱাই যাব মই এতিয়া যেহেতু মৃত্যু হোৱা নাই বুলি মই ধৰি লৈছো আছে টাচ কৰি আগুৱাই যাম আৰু ইয়াতে অঞ্জনা বৰুৱাৰ স্বামীৰ নাম ৰঞ্জিত বৰুৱা আমি বাছনি কৰি লৈছো আৰু নেক্সট উইন্ডোত আমি যাম আৰু আমাৰ ফৰ্মখন ইতিমধ্যে সফলভাৱে সম্পূৰ্ণ হৈছে আৰু ইয়াতে সমাপ্ত হৈছে আমি টাচ কৰিম পৰিয়াল ব্যৱস্থাপনা সেৱাৰ পৰা কোনো পৰিয়ালৰ যদি তথ্যৰ সালসলনি কৰিব লগা হয় তেতিয়া হলে প্ৰথমে পৰিয়াল ব্যৱস্থাপনা সেৱাত টাচ কৰিব লাগিব আৰু যেটো পৰিয়ালৰ তথ্যৰ সালসলনি কৰিব বিচাৰে সেই পৰিয়ালটোত টাচ কৰিব লাগিব ইয়াতে মই
দত্ত বৰা ফেমিলি ইয়াতে টাচ কৰিম এতিয়া ইয়াতে নেক্সট নাম ধৰ্ম জাতি নেক্সট দৰিদ্ৰ সীমাৰেখাৰ ওপৰত নে তলত আৰু পৰিয়ালৰ সদস্যৰ সংখ্যা কিমান ইয়াৰে তথ্য দিয়া আছে গতিকে ইয়াতে প্ৰথম ওপৰত আগবাঢ়ক ইয়াতে টাচ কৰিব লাগিব এতিয়া পৰিয়ালৰ তথ্য সলনি কৰা ইয়াতে টাচ কৰিব লাগিব যদি মই তথ্য সলনি কৰিব বিচাৰো তেতিয়াহলে ইয়াতে তথ্য সলনি কৰিব বিচাৰে নেকি ইয়াতে টাচ কৰিব লাগিব আগুৱাই যাব লাগিব সোঁফালে থকা কাৰ্ড চিনটো টাচ কৰি এতিয়া ধৰা হল মই এই পৰিয়ালটোৰ বাবে টেগ এটা নতুন টেগ এটা ব্যৱহাৰ কৰিম ধৰা হল এই পৰিয়ালটো দত্ত বৰা নহয় যে বৰা ফেমিলি লিখিব লাগে তেতিয়াহলে মই ইয়াত দত্তটো মই ডিলিট কৰি দিম আৰু আগুৱাই যাম এতিয়া আপুনি এই পৰিয়ালটোত শাৰীৰিকভাৱে উপস্থিত আছে নেকি যদি আছে টিপ মাৰ্ক দি আগুৱাই যাব জাতি বাছনি ধৰা হল ঠিক আছে জাতিৰ বাছনি আমি অন্যান্য পিছপৰা জাতিতে ধৰিছো বা ইচ্ছা কৰিলে আমি সাল সলনিও কৰিব পাৰো নেক্সট ধৰ্ম হিন্দু আগুৱাই যাম দৰিদ্ৰ সীমাৰেখাৰ তলত নে দৰিদ্ৰ সীমাৰেখাৰ ওপৰত যদি আমি ইয়াতে সাল সলনি কৰিব লগা হয় তেতিয়াহলে আমি ইয়াতে সাল সলনি কৰিব পাৰো মই ধৰি লৈছো যে দৰিদ্ৰ সীমাৰেখাৰ তলত গতিকে ইয়াতে টাচ কৰি আগুৱাই যাম আৰু ইয়াতে আমাৰ সমাপ্ত হৈছে ঠিক তেনেকৈ পৰিয়ালৰ তথ্য সলনি কৰিবলৈ ধৰা হল আমি এটা পৰিয়ালক আমি আঁতৰাই দিব বিচাৰিছো ইয়াতে আমাৰ জইন্ট ফেমিলিটোত মই টাচ কৰিম যদি জইন্ট ফেমিলিটোক আমি পৰিয়াল ব্যৱস্থাপনা সেৱাৰ পৰা আমি আঁতৰাই দিব বিচাৰিছো তেতিয়াহলে তাত টাচ কৰাৰ লগে লগে এই লিষ্টখন আহি গৈছে যে পৰিয়াল ব্যৱস্থাপনা সেৱা পৰিয়ালৰ তথ্য সলনি কৰা পৰিয়ালটো আঁতৰাই দিয়ক আৰু পৰিয়ালৰ সদস্যৰ তালিকা গতিকে পৰিয়ালটো আঁতৰাই দিয়ক ইয়াতে টাচ কৰিব লাগিব তেতিয়া আমি পৰিয়ালটোক আঁতৰাই দিব পাৰিম আৰু ইয়াতে বিচাৰে টাচ কৰিব লাগিব নেক্সট এই পৰিয়ালটো আঁতৰোৱাৰ লগে লগে পৰিয়ালৰ সকলো সদস্যৰ নাম আপোনাৰ মোবাইল ফোনৰ পৰা নাইকিয়া হৈ যাব আপুনি পৰিয়ালটো আঁতৰাব খোজে বুলি নিশ্চিত নে হয় মই নিশ্চিত গতিকে আগুৱাই যাম নেক্সট আপুনি জইন্ট ফেমিলি পৰিয়ালটো মোবাইল ফোনৰ পৰা আঁতৰাবলৈ অনুমতি দিছে এইটোৱে আপোনাৰ মোবাইল ফোনৰ পৰা তথ্যসমূহ সম্পূৰ্ণভাৱে নাইকিয়া কৰি দিব আপুনি পৰৱৰ্তী পৰ্যায়লৈ নিশ্চিতভাৱে আগবাঢ়িব খোজেনে যদি খোজে ইয়াতে টিপ কৰিব আৰু আগুৱাই যাব আৰু আপুনি জইন্ট ফেমিলি পৰিয়ালটো আপোনাৰ মোবাইলৰ ফোনৰ পৰা আঁতৰাবলৈ সক্ষম হৈছে নেক্সট এতিয়া সমাপ্ত হৈছে টাচ কৰিলে ইয়াৰ পৰা জইন্ট ফেমিলিটো আমাৰ আঁতৰি যাব এতিয়া যদি মই পৰিয়াল ব্যৱস্থাপনা সেৱাত টাচ কৰো এতিয়া ইয়াতে মই জইন্ট ফেমিলিটো বিচাৰি নাপাওঁ ঠিক তেনেকৈ যদি মই পৰুৱা ফেমিলিতে ক্লিক কৰি আমি বেলেগ তথ্যৰ কিবা সাল সলনি কৰিব বিচাৰো আকৌ আগবাঢ়ক ইয়াতে টাচ কৰিম পৰিয়ালৰ সদস্য তালিকা ইয়াত যদি সদস্যৰ কিবা নাম বা সদস্যৰ সংখ্যা বঢ়াব বা কমাব লগা হয় তেতিয়াহলে আমি ইয়াতে টাচ কৰি ডিটেইলছ খিনি আমি চেঞ্জ কৰিব পাৰো ধৰা হল বিদিশা বৰুৱাৰ তথ্যৰ সাল সলনি কৰিম এতিয়া ইয়াতে আগবাঢ়ক ইয়াতে টাচ কৰিব লাগিব আৰু সদস্যৰ তথ্য আমি সলনি কৰিব পৰা যাব সদস্যৰ তথ্য সলনি কৰা আপুনি সদস্যজনৰ তথ্য সলনি বা সাল সলনি কৰিব খোজে নেকি যদি খোজে ইয়াতে টিপ মাৰ্ক কৰিব আৰু আগুৱাই যাব নেক্সট আগুৱাই যাব ধৰা হল নামটো বিদিশা ৰাণী বৰুৱা সলনি কৰা হৈ গল পৰিয়ালটোৰ জন্মৰ তাৰিখ আছে নেকি যদি আছে টিপ মাৰ্ক কৰিব আৰু যদি নাই টিপ মাৰ্ক কৰিব আগুৱাই যাব ধৰা হল 19 বছৰ হৈছে আৰু 5 মাহ হৈছে টাচ কৰিম নেক্সট মহিলা এই সদস্যজনৰ কিবা শাৰীৰিকভাৱে সক্ষমতা আছে নেকি নাই কেন্দ্ৰ এলেকাৰ নিবাসী হয় এই সদস্যজনৰ RCHID আছে নে নাই সমাপ্ত হৈছে
পৰিয়াল ব্যৱস্থাপনা সেৱাৰ পৰা যদি এটা পৰিয়ালৰ সদস্যৰ তথ্যৰ কিবা সালসলনি কৰিব লগা হয় তেতিয়াহ'লে আমি সেই পৰিয়ালটোৰ যিটো টেগ আছে ইয়াতে ক্লিক কৰিব লাগিব বা টাচ কৰিব লাগিব। টাচ কৰাৰ পাছত ইয়াতে আগবাঢ়ক এই এৰিয়াখিনিত আমি টাচ কৰিব লাগিব। নেক্সট পৰিয়ালৰ সদস্যৰ তালিকা ইয়াতে টাচ কৰাৰ পাছত এখন নতুন উইণ্ড' আহিব। ইয়াতে যিজন ব্যক্তিৰ নাম আপুনি চেঞ্জ কৰিব বিচাৰিছে বা তথ্যৰ সালসলনি কৰিব বিচাৰিছে সেই ব্যক্তিজনৰ নামৰ আগত আপুনি টাচ কৰিব লাগিব। আৰু যদি নতুনকৈ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে তেতিয়াহ'লে এই এৰিয়াখিনিত টাচ কৰিব লাগিব। এতিয়া মই ধৰা হ'ল যে ৰঞ্জিত বৰুৱাৰ তথ্যৰ সালসলনি কৰিব বিচাৰিছোঁ, গতিকে ইয়াতে আগবাঢ়ক টাচ কৰিম। এতিয়া ধৰা হ'ল তেওঁৰ প্ৰব্ৰজন হৈছে বা ইয়াৰ পৰা আঁতৰি গৈছে, গাঁৱৰ পৰা চাকৰি সূত্ৰে বা কৰ্মসূত্ৰে আঁতৰি গৈছে, গতিকে ৰঞ্জিত বৰুৱা গাঁও এৰিলে নেকি? গতিকে যদি এৰিলে হয় টাচ কৰিব আৰু আগুৱাই যাব। আৰু ৰঞ্জিত বৰুৱাৰ কেতিয়া গাঁও এৰিছে আপোনাৰ হাতত যদি তাৰিখটো আছে তেতিয়াহ'লে হয় টাচ কৰি আগুৱাই নেক্সট তাৰিখটো দি দিব, আৰু যদি নাই নহয় টাচ কৰি আগুৱাই যাব আৰু ইতিমধ্যে আপোনাৰ এই ফৰ্মখন সমাপ্ত হৈছে। এতিয়া আমি যদি সেই ৰঞ্জিত বৰুৱাক আমি পৰিয়ালটোৰ পৰা যদি আমি আঁতৰাই দিব হয় তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰি আগবাঢ়ক ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট পৰিয়ালৰ সদস্য তালিকা, নেক্সট ৰঞ্জিত বৰুৱা ইয়াতে টাচ কৰিম, আগবাঢ়ক। এতিয়া যদি ধৰা হ'ল তেওঁৰ সদস্যজনক সেই ৰঞ্জিত বৰুৱাক আমি পৰিয়ালটোৰ পৰা আঁতৰাই দিব লাগে, তেতিয়াহ'লে সেই সদস্যৰ তথ্য আঁতৰাই দিয়া ইয়াতে টাচ কৰিব লাগিব। নেক্সট আপুনি ৰঞ্জিত বৰুৱাৰ নামটো আপোনাৰ মোবাইল ফোনৰ পৰা আঁতৰাব খোজে নেকি? যদি খোজে টিপ মাৰ্ক কৰি ইয়াতে আগুৱাই যাব। নেক্সট এইটো যদি ডুপ্লিকেট পঞ্জীয়ন হয় টাচ কৰিব, আৰু যদি নহয় টাচ কৰিব, আগুৱাই যাব। এইটো অশুদ্ধ পঞ্জীয়ন নেকি? ঠিক আছে, মই ধৰি লৈছোঁ যে এইটো এটা অশুদ্ধ পঞ্জীয়ন আছিল, গতিকে আগুৱাই যাম আৰু ৰঞ্জিত বৰুৱাৰ তথ্য আপোনাৰ মোবাইল ফোনৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া নেক্সট আমাৰ ফৰ্মখন সমাপ্ত হৈছে। ঠিক তেনেকৈ আকৌ আমি যদি পৰিয়াল ব্যৱস্থাপনা সেৱাত টাচ কৰোঁ, এতিয়া ধৰা হ'ল যে বৰা ফেমিলিৰ তথ্যৰ আমি সালসলনি কৰিব বিচাৰিছোঁ, গতিকে ইয়াতে আগবাঢ়ক টাচ কৰিম। পৰিয়ালৰ সদস্য তালিকা, ধৰা হ'ল মৃদুল বৰাৰ তথ্য সলনি কৰিম, আগবাঢ়ক। যদি মানে তেখেতৰ কিবা প্ৰেৰণৰ ব্যৱস্থাপনা কৰা হৈছে, যদি তেখেতৰ কিবা স্বাস্থ্যৰ অৱনতি ঘটিছে বা কিবা হৈছে, তেতিয়াহ'লে ইয়াতে আপোনাক এটা ফাৰ্ষ্ট কুৱেশ্যন কৰিছে যে আপুনি মৃদুল বৰাৰ কাৰণে প্ৰেৰিত সেৱা আৰম্ভণি কৰিব বিচাৰে নেকি? যদি হয় বিচাৰে তেতিয়াহ'লে হয় টাচ কৰিব, আগুৱাই যাব। নেক্সট প্ৰেৰণ কৰা তাৰিখ ধৰি লৈছোঁ জুলাইৰ 13 তাৰিখ 2020 চন, আগুৱাই যাম। নেক্সট স্বাস্থ্যজনিত সমস্যা নেকি? যদি ধৰা হ'ল জ্বৰ হৈছে তেতিয়াহ'লে বা যিকোনো ধৰণৰ আঘাত বা অন্যান্য আপুনি টাচ কৰিব পাৰে। ইয়াতে আমি অন্যান্যত টাচ কৰি বা যিকোনো ধৰণৰ আঘাতত টাচ কৰি পেলাই আমি আগুৱাই যাম। নেক্সট বৰ্তমান হৈ থকা ৰোগটোৰ চিকিৎসা কৰাৰ প্ৰথম তাৰিখ, যিহেতু আজিয়ে প্ৰেৰণ কৰাৰ তাৰিখটো দিয়া হৈছে, গতিকে আজিৰ তাৰিখটো দিব লাগিব ইয়াতে। নেক্সট আগুৱাই যাম। আপুনি ব্যক্তিজনক ক'লৈ প্ৰেৰণ কৰিলে? ধৰা হ'ল মই উপস্বাস্থ্য কেন্দ্ৰ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, ব্যক্তিগত চিকিৎসালয়, পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ, অন্যান্য, ইয়াতে ধৰি লওক মই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ মই তেওঁক প্ৰেৰিত কৰিলোঁ, গতিকে এইটো চিলেক্ট কৰি মই আগুৱাই যাম আৰু মোৰ ইতিমধ্যে ফৰ্মখন ফিল আপ কৰা শেষ হৈছে, গতিকে মই সমাপ্ত হৈছেত ক্লিক কৰিব পাৰোঁ।